মেক্সি পিন্ধি ডেস্কি ধুবা পাকঘৰলৈ গৈ দেহা পাকঘৰলৈ গৈ আঞ্জা ৰান্ধি জুতি ল'বা হাঁহৰ মাংস লৈ দেহা হাঁহৰ মাংস লৈ। ঐ জখমদা, গানটো বঢ়িয়া লাগছি। এ মধু, থেংক ইউ। তই চকলেট টকলেট খাবি নেকি কিবা? এনেকৈ তাৰিফ কৰা মানুহ গ'লে মোৰ গান মই আৰু ভালকৈ মাৰিব পৰা হ'লো জানানে? গাঁৱৰ মানুহ হিংসা কৰে, মই গান মাৰিলে একদম মানে ফাল্টু হোৱা বুলি কয়। নহয় জখমদা, গানটো সঁচাকৈ নহয় মোৰ ভাল লাগছি, মোক এটা চকলেট খুৱাবি দে। হ'ব তই টেনশ্যন ল'ব নালাগে, তোক মই চকলেট পাতি খুৱাই দিম। গধূলি আহিবি তই দোকানত গ'লি, তই মাজে আহিবি এনেকৈ বহিবি মোৰ লগত, মোৰ গান চান শুনি দিম চা। নহয় জখমদা, মই আহিম দে। পিছে তই কাপ দোকানৰ মাল খাৱা কৰিছা, একদম হাতী চালৰ দৰে হৈ যায় আছে দুদিন তুমি। দেউতাই এই হাপাহঁতৰ দোকানৰ পৰাই মাল আনে, তাৰ পৰাই আলু আনে, পেঁয়াজ আনে, দালি আনে, ডিমে খাওঁ মই। অলপ খাওঁ কমিবি বুজছা, যি হিচাপত এতিয়াৰ পৰা বাচ্ছা তই ডাঙৰ হ'লে তোৰ কাষত আপে কাষে চাপে নহয়। এতিয়া হাতী চানাটো হ'ল হৈছে তই অলপ ওজন বাঢ়লি তোৰ বিচনাৰ লোট ল'বই নোৱাৰা হ'ব। মায়ে আৰু দেউতাই মৰমতে মোক খাব দি থাকে। অ' হয় নেকি? অঁ বাইদেউ গধূলি আহিলে ম'ম' চাওমিন এইগিলা খাবা দে মোক। বাইদেউ তিনিটামান চলি ভাল পায় নহয়, গধূলি সিহঁতে এইগিলা দি যায় আৰু বাইদেউ আৰু মই খাওঁ। অঁ মাক চকলা, ক'ত চলি আহি ম'ম' চাওমিন দেৱা কৰিছি? গাঁৱত ইমান হেণ্ডচম চলি এটা থাকোঁতে তাই বাহিৰা চলিক পাত্তা দিছি। কিবাকৈ মই তাইৰ নম্বৰটো এটা কালেক্ট কৰি লওঁ ৰ। এইগিলা তই হেৰি নাপবি, খুব বেছিকৈ নাপবি বুজিছানে? ম'ম' চাওমিন এইগিলা খালি পেটটো বেয়া হ'ব তোৰ, গেছ হৈ যাব গম পাইছা? তই হেৰি খাবি নেকি, পিজ্জা চিজ্জা খাবি নেকি? অঁ মই পিজ্জা খাই পোৱা নাই, খুৱাইলে খালোঁহে মই। অঁ ঠিক আছে হ'ব দে, তোক মই কালি পিজ্জা এটা খুৱাই দিম শুনছা। আৰু এটা কাম কৰিবি তই, এই দুৰ্গা পূজাৰ তই বজাৰ চজাৰ কৰিছা নে কিবা কৰা নাই? বজাৰ কৰা নাই দে, এতিয়া আনি দিবি সুধছি মোক কাপোৰ। হ'ব দে, তই কাপোৰ কিনিব নালাগে, তোক মই একযোৰ ভাল চাই কাপোৰ দিম পূজাত শুনছা। চাৰ্ট পেণ্ট একযোৰ দিম, তই ধুনীয়াকৈ পিন্ধিব পাৰিবি। মোৰ বহুত পইচা আছে না, তই পূজা খাব মোৰ তাৰ 500 টকা এটা লৈ যাবি শুনছা। বাপ্পা ঐ জখমদাই পূজা খাবাতো পইচা দিবই, কাপোৰো দিবই, এফালে পিজ্জাও খুৱাব, কি বা কথা। মই খাবা পালি হ'লে এইগিলা ভাবি লাভ নাই, আম খাই গুটি শুনিনো কি কৰিম মই। মধু কি ভাবি আছ তই? জখমদা মোৰ হাগা লাগছি, ৰাতিপুৱা হাগিয়া নাই, মই যাওঁ দে। তোৰ হাগাটো এতিয়াই লাগিব লাগে না, অলপ কথা পাতিব ধৰিছিলো তোৰ লগত। এটা কাম কৰিবি তই ঘৰত যাই কিনে মোক এটা ফোন কৰিবিচোন তই তোৰ লমপেণ্টৰ চাইজটো কিমান মোক ফোন কৰি কবি। হ'ব দে, কিন্তু মোৰ যে মোবাইল নাই ক'ৰ পৰা ফোন কৰিম মই? তোৰ বাহিৰৰ মোবাইল আছে নহয়, বাহিৰৰ মোবাইলটো দি মোক এটা তই মিছ কল দিবি শুনছা। মই ফোন কৰিম যা, তই চাইজটো চাই কিনে থৈ দিবি দেই। অঁ হ'ব দে, মই যাওঁ দে জখমদা। জখমদাই বাহিৰ নম্বৰটো দি মিছ কল দিবা দিছি মানে বাহিৰ লগত লাইন মাৰিব খুজিছি ভাই। মাৰি যাক তহঁতে লাইন, মোৰনো কি যায়, মই খাবা পালি আৰু পূজাৰ কাপোৰযোৰ পালি হ'ব দে। যাওঁ দে মই ঘৰত, এতিয়া হাগা লাগছি হোৱাই জোৰত। অঁ জখমদা মই যাওঁ দে। অঁ মধু যা। বাহিৰৰ মোবাইলটো ফোনটো কৰিব নাপাহৰিবি তই যা। কিবা নম্বৰটো পালি আৰু বাহিৰে কেনেকৈ পঠাব লাগে সেইটো আৰু মোক শিকাব নালাগে ৰ। ফিনি বুলি মাতিব পৰা আহিবি তই আৰু